নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আৰু এটা অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোৰ টপিকটো আপোনালোকৰ হৈছে আপোনালোকৰ ইউটিউবত আপোনালোকৰ লাইক আৰু কমেণ্ট হাইড কেনেকৈ কৰিব। ভিডিঅ'টো সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ইউটিউব চেনেলত আপোনালোকৰ ইউটিউব ভিডিঅ'ত আপোনালোকৰ লাইক আৰু কমেণ্টবিলাক হাইড কৰিবলৈ আপোনালোকে প্ৰথমতে ৱাইটি ষ্টুডিঅ' বুলি এটা এপ্লিকেশ্যন আছে। সেই এপ্লিকেশ্যনটো আপোনালোকৰ যিসকল ইউটিউবাৰ আছে সেইসকলৰ থাকেই। যদি নাই আপোনালোকে এই ৱাইটি ষ্টুডিঅ'টোত আপোনালোকে ডাউনলোড কৰি ল'ব, তাৰ পিছত আপোনাৰ চেনেলটো মেনেজ কৰিব পাৰিব। তেতিয়াহ'লে আপোনালোকে মই আপোনালোকক মোৰ ভিডিঅ'ত আপোনালোকৰ লাইকবিলাক মই দেখুৱাই দিছোঁ। মই অলপ আগতে এটা ভিডিঅ' আপলোড দিছিলোঁ, আপোনালোকক দেখুৱাই দিছিলোঁ। কথাটো অফিচিয়েল অন কৰি লৈছোঁ। অন কৰিলে আপোনালোকক মই এটা ইউটিউব ভিডিঅ' এটা মই দেখুৱাই দিম মোৰ চেনেলত গৈ। আপোনালোকে মোৰ চেনেলত অলপ আগতে মই ভিডিঅ' এটা কৰিছোঁ, ইউটিউব এটা আপলোড দিছিলোঁ। মোৰ চেনেলত লাইকবিলাক মই দেখুৱাই দিছোঁ আপোনালোকক। সেইবিলাক হৈছে লাইক নাই দেখুওৱা, ডিছলাইক দেখুওৱা। আপোনালোকৰ লাইকবিলাক হাইড নকৰিলে আপোনালোকৰ 1 লাইক 2 লাইক এনেকুৱা লাইকবিলাক আপোনালোকৰ শ্ব' হৈ থাকিব। আপোনালোকে যদি হাইড কৰি থয় আপোনালোকৰ অকল লাইক আৰু ডিছলাইকহে আপোনালোকৰ অপশ্যনটো আহিব। আপোনালোকে তেতিয়াহ'লে এইটো কেনেকৈ কৰিব, লাইক আৰু কমেণ্টবিলাক মই ডিছলাইক মই হেৰি কৰা নাই, ডিচেবল কৰা নাই। আপোনালোকে যদি কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে। মই আপোনালোকক কেনেকৈ কৰে আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকৰ ৱাইটি ষ্টুডিঅ' আপোনালোকৰ এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি দিব। যদি আছে আপোনালোকৰ ৱাইটি ষ্টুডিঅ' অ'পেন কৰি দিব। অ'পেন কৰিলেও আপোনালোকে যোনটো ভিডিঅ' লাইক আৰু কমেণ্ট হাইড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে সেই ভিডিঅ'টো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ লগত আপোনালোকৰ এটা পেঞ্চিল আকৃতিৰ এটা অপশ্যন পাব ওপৰত। সেই পেঞ্চিল আকৃতিৰ অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ আৰু এটা ইয়াত অপশ্যন পাব এডভান্স ছেটিংছত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ এটা মেনু এখন খোল খাই যাব। খোল খোৱাৰ লগে আপোনালোকে ইয়াত কি কৰিব, ইয়াত আপোনালোকৰ দুটা অপশ্যন আছে, এলাউ কমেণ্ট। আপোনালোকে যদি কমেণ্টবিলাক আপোনালোকে শ্ব' কৰিব বিচাৰে আপোনালোকৰ ভিডিঅ'ৰ তলত, তেতিয়াহ'লে আপোনালোকে এইটো অন কৰি ৰাখিব। যদি আপোনালোকে কমেণ্টবিলাক আপোনালোকে দেখুৱাব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে সেইটো আপোনালোকে বন্ধ কৰি ৰাখিব। এই চুইচটো আপোনালোকে বন্ধ কৰি ৰাখিব। তাৰপিছত আপোনালোকে আৰু 2 নম্বৰ এটা অপশ্যন আছে, দেখিবলৈ পাইছে, মই দেখুৱাই দিছোঁ। আপোনালোকে ইউজাৰ কেন ভিউজ ৰেটিং ফৰ ভিডিঅ'জ, আপোনালোকে সেইটো যদি আপোনালোকে অন কৰি দিয়ে তেতিয়া আপোনালোকৰ ভিডিঅ'ত লাইক আৰু ডিছলাইক আপোনালোকৰ হাইড হৈ যাব। আপোনালোকৰ মোৰ নিচিনা অলপ আগতে ভিডিঅ'টো দেখাইছিলোঁ মোৰ ভাগৰ, সেই ভিডিঅ'টোৰ নিচিনা আপোনালোকৰ লাইক আৰু ডিছলাইকে দেখাব। আপোনালোকৰ কমেণ্টবিলাক আপোনালোকৰ তাত লাইকবিলাক আপোনালোকে শ্ব' কৰিব। আপোনালোকৰ ভিডিঅ'ত এনেকৈ হয় আৰু সহজ উপায় আপোনালোকে চেনেলৰ লগত লাইক আৰু কমেণ্ট আপোনালোকে হাইড কৰি ৰাখিব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব। যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে ন, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ইউটিউবৰ টিপছ আৰু ৰিভিউজ আপোনাৰ আনবক্সিং ভিডিঅ'বিলাক ৰেগুলাৰলি পাই থাকিব।